নমস্কাৰ আমাৰ ফেৰগাখণ্ড এই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ফালৰ পৰা এছামিছ নিউজ বদলেণ্ড দাদা আৰু এংখং দাদা বোলসকললৈ আমাক সহযোগ কৰিছে টংলাখণ্ড আৰএছৰ স্বয়ংসেৱক বন্ধুসকলে। আজি গোটেই ভাৰতবৰ্ষতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো লকডাউন কাৰ্যসূচী পালন কৰিবলৈ দিছে তাৰ মৰ্মে সকলো দেশতে আজি লকডাউন কাৰ্যসূচী পালন কৰিছে। আৰু লগতে আমাৰ এই অসম বিটিআৰ অঞ্চলতো আমি ওদালগুৰি জিলা আণ্ডাৰত থকা ফেৰগাখণ্ড আৰএছএছে আমি এই ক্ষুদ্ৰতম সামগ্ৰী আমাৰ এই দুখীয়া অঞ্চল মানুহলৈ প্ৰদান কৰিবলৈ ওলাই আহিছোঁ। আমাক সহযোগ কৰিবলৈ আহিছে এংখং দাদা, বদলেণ্ড দাদা আৰু এছামিছ নিউজ তেখেত দাদা সাংবাদিকসকললৈ মই ধন্যবাদ জনাইছোঁ। ইয়াৰ মেছেজ যোগেদি যাতে আমাৰ অঞ্চলত সজাগতা আহে আৰু লগতে আমি এই সজাগতাৰ তৰফলৈ গোটাই বিটিআৰ অঞ্চলবাসী আমি জনাব বিচাৰিছোঁ গোটাই অসমবাসীক। আজি সঁচাকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিটো নেকি অসমৰ মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া যিটো নেকি আজি অসমত ৰোল লৈ আছে, সেই যিটো নেকি তেখেত চৰকাৰৰ ৰোল লৈ আছে লকডাউন কাৰ্যসূচীটো সকলোৱে যাতে মানে, তাৰ লগতে আৰু আমাৰ ক্ষুদ্ৰতম ফেৰগাখণ্ডৰ তৰফৰ পৰা আমি চাউল 2 কিলো 2.5 কিলোকৈ আৰু দালি, আলু, তেল, চাবোনেৰে আমি ক্ষুদ্ৰতম আমাৰ দুখীয়া অঞ্চল মানুহক আমি দিছোঁ। প্ৰতিখন ফেৰগাঁও অঞ্চলৰে প্ৰতিখন গাঁৱৰ পৰা গাঁও অঞ্চলত চুবা ৱাইজত কমে 10-12 ঘৰকৈ আমি সাহায্য বিতৰণ কৰিম আজি। সেয়েহে আজি সকলো আমাৰ ফেৰগাঁওখণ্ডৰ স্বয়ংসেৱক বন্ধুসকলে আমাক সহযোগ কৰিছে। সেয়েহে মই আজি ফেৰগাঁও অঞ্চলবাসীক মই অনুৰোধ জনাইছোঁ, আমি ফেৰগাঁওখণ্ড আৰএছএছ ফালৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক ফালৰ পৰা অৰাজনৈতিক এটা ছ'চিয়েল সংগঠন হিচাপে আমি আগবাঢ়ি আহিছোঁ। আমাৰ লগতে আমাৰ অঞ্চলত থকা জাতীয় সংগঠন এপছু, আৰছু হওক, যিখিনি জাতীয় সংগঠন আছে সকলোকে ওলাই আহিবৰ কাৰণে মই আহ্বান জনাইছোঁ। ওদালগুৰি জিলা আৰএছএছ ফালৰ পৰা ফেৰগাঁওখণ্ডৰ তৰফৰ পৰা সকলো বেচৰকাৰী সংগঠন যিবিলাক নেকি ধনী সম্প্ৰদায়ৰ ব্যক্তি, চাকৰিয়াল, বিজনেছমেন তেখেতসকলে যিখিনি পাৰে এজন দুজনকৈ হ'লেও তাত অফিচ আছে ফেৰগাঁও বদলেণ্ড গেষ্ট হাউচৰ, লগতে উদমাৰী বৰিগাঁও এল পি স্কুলত আমাক লগ পোৱা যাব। আমাক কোনোবাই যদি সহায় কৰিব বিচাৰিছে আমি সেই লৈ ল'ম। আৰু আমাৰ কণ্টেক্ট নাম্বাৰ 9365621139। মোৰ নাম ফেৰগাঁওখণ্ডৰ ব্যৱস্থা প্ৰমুখ ৰাতুল বড়ো। আমাক কণ্টেক্ট কৰিব পাৰিব। লগতে আমাৰ টংলাখণ্ড কাৰ্যবাহ আছে লক্ষণ আৰিয়া, আৰু লগতে আমাৰ লগত আছে মনো বড়ো, আমাৰ সংঘৰে স্বয়ংসেৱক বৰুণ ৰাভা, ধ্ৰুৱজিৎ কছাৰীক কণ্টেক্ট কৰিব পাৰিব। আৰু লগতে আমাৰ ফেৰগাঁও বদলেণ্ড গেষ্ট হাউচৰ প্ৰাংগণৰ ওচৰতে আমাৰ কাৰ্যালয় আছে অস্থায়ীভাৱে বৰ্তমান। আৰু অলৰেডি আমি SDO ছাৰৰ পৰা SDPO ছাৰ, আমাৰ ফেৰগাঁও আউটপোষ্ট খৰাবৰী আউটপোষ্টৰ আমাৰ সোণোৱাল ছাৰৰ পৰা আমি তেখেতসকলৰ পৰা আমি মৌখিকভাৱে পাৰ্মিশ্যন লৈছোঁ। তেখেতসকলে আমাক দুখীয়া অঞ্চলক ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি পিনে আমাক তেওঁলোকে সামগ্ৰী বিতৰণ কৰিব দিছে। সেয়েহে মই ফেৰগাঁও SDO চিভিল SDO ছাৰ, লগতে আমাৰ SDP মহকুমা আৰক্ষী বিষয়া নিৰ্মল ঘোষ ছাৰ, আৰু ফেৰগাঁৱৰ আৰক্ষীৰ আউটপোষ্ট বিষয়া ছাৰলৈ মই ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ মিডিয়া তেখেত সাংবাদিক দাদাসকললৈ মই ধন্যবাদ জনাইছোঁ। আজি আমাৰ যোগেদিয়ে, আমাৰ এই ফেৰগাঁওখণ্ডৰ যোগেদিয়ে যাতে আমাৰ দুখীয়া অঞ্চলে সঁচাকৈ সজাগ হৈ থাকে। আজি এই লকডাউনটোক কিয় মানিব লাগে আজি সকলোৱে জানে। এইটো যিটো নেকি আমাৰ কৰোণা ভাইৰাছ বেমাৰ, সেইটো বেমাৰ কোনো এটা আজিৰ তাৰিখত কোনো ঔষধ ওলোৱা নাই। তাৰ কাৰণে সকলো জনসাধাৰণে সজাগ হ'ব লাগে। আৰু যিটো আমাৰ অঞ্চলত, আমাৰ এইটো অঞ্চলত মুছলমান আহিছে বুলি এটা ভুল জাগৰণ হৈ আছে, সেইটো সজাগ হ'ব লাগিব। হয়, তেখেতসকলৰ কৰোণা ভাইৰাছ আছে যদিও বা তেখেতসকলৰ ধৰ্মীয় গুৰা নেতাৰ কাৰণে এইবিলাক আজি তেওঁলোকে ভুলভাৱে যাই আছে। তেওঁলোকৰো বুজি পোৱা মানুহ আছে মুছলমান ব্যক্তিসকলৰো। সেয়েহে আমাৰ স্বয়ংসেৱক ফালৰ পৰা অনুৰোধ, সকলো গাঁৱৰ ৰাইজৰ মানুহে যাতে সজাগ হৈ থাকে, কোনো যাতে সেইটো ভুল জাগৰণ নানি পিনে আমাৰ ল'ৰা ছোৱালীক ঘৰত ৰাখি ভালকৈ পাঠদান কৰা যাতে ঘৰতে থাকি সহযোগ কৰে। তাৰ কাৰণে মই আমাৰ এইটো বিটিআৰ অঞ্চলবাসী ৰাইজক, ফেৰগাঁও অঞ্চলবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ। আৰু এতিয়া কোনো যাতে আমাক কোনো ৰাজনীতি বুলি হৈ নাভাবে, এটা ছ'চিয়েল সংগঠন, হিন্দু সমাজৰ এটা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই অল বিটিআৰ অসম বুলি নহয়, অল ইণ্ডিয়াত বেংগলৰ কেৰালা যিমানখিনি আছে, গোৱাকে আদি কৰি মহাৰাষ্ট্ৰকে আদি কৰি অল ইণ্ডিয়াতে আজি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰএছএছে সাহায্য বিতৰণ কৰি আছে। সকলোৱে জানে, সকলোৱে অৱগত। সেয়েহে আমিও এই ক্ষুদ্ৰতম সামগ্ৰী আজি ফেৰগাঁও অঞ্চলত বিতৰণ কৰিব আগবাঢ়ি আহিছোঁ।